লাহোৱাল চাবুৱাত আছুৰ প্ৰতিবাদ গড়কাপ্তানি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পথ নিৰ্মাণৰ লগতে নিৰ্মীয়মান পথসমূহত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবীত গড়কাপ্তানি মন্ত্ৰী আৰু লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ প্ৰতিকৃতি দাহ কৰে। লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিদ্যুৎ সাগৰ দত্ত আৰু সাধাৰণ সম্পাদক বিষ্ণুজ্যোতি দত্তৰ নেতৃত্বত অৰ্ধশতাধিক আছুৰ কৰ্মীসকলে লাহোৱালৰ ৰাজপথ উত্তাল কৰি তোলে। আনহাতে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃদুপৱন গগৈ আৰু সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি দত্তৰ নেতৃত্বত চাবুৱা নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড়কাপ্তানি মন্ত্ৰীৰ পুতলিকা দাহ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। Lay, say.